আৰু এই দিহিং নদীক আপোনালোকক পৰিচিত কৰি দিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে আছে জয় আই অসম স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আজি আমি দিহিঙত গা ধুবলৈ বুলি আহি আছোঁ এতিয়া আৰু দিহিঙত গা ধুবলৈ এতিয়া আৰু অলপ গ'লে দিহিং পাই যাম এতিয়া দিহিংখন বৰ সুন্দৰ লাগিছে দেখি এতিয়া এই চাপৰিত আমি এতিয়া খোজকাঢ়ি আহি আছোঁ আৰু দিহিং নদীখন যথেষ্ট অলপ ডাঙৰ হয় এই মোৰ লগৰজনৰ মৃত্যু মানুহ এঘৰত ফুৰিবলৈ বুলি আহিছিলোঁ ঠিক আছে তো ফুৰিবলৈ বুলি আহিছিলোঁ সেইকাৰণে মানে কি ওচৰতে দিহিং নৈখন আছে আৰু ইয়াত গা ধুবৰ কাৰণে মনটো গ'ল তো মই তাৰমানে এনেকুৱা নদীৰ ওচৰত যদি দেখোঁ মানে গা ধুবৰ কাৰণে বৰ মন যায় তাৰমানে সেইকাৰণে মানে কি ইয়াতে গা ধুম বুলি ভাবিছোঁ আজি ঠিক আছে তো আহি পাই গ'লোহি এইখন চাওক দিহিং নদী গৰা পিনে নামিবলৈ দিগদাৰ হ'ব দেখোন গৰা এইখন চাওক দিহিং নদী এইখন হয় এয়া বালিৰ ওচৰত পূৰা বালি হৈ আছে আপোনালোকে চাওক আৰু এইবোৰ চাওক এইবোৰ ঝাও বন হয় ঝাও বন যিহেতু কুঁৱলী পৰি আছে এতিয়া তো কুঁৱলী পৰি থকাৰ কাৰণে এইখিনি পানীখিনি চুই একদম হাতখন তিতি গৈছে একদম আপোনালোকে চাওক আৰু কি ধুনীয়া এটা লাগিছে মানে আৰু ৰ'দটো চেঙনিটো পৰিছে যে একদম সোণৰ কিবা যেন জিলিকি থকা এটা লাগিছে ৰ'দৰ চিঙিটো পৰিছে না একদম জিলিকি আছে আপোনালোকে ওচৰত চাওক ধুনীয়াকৈ চাওক আপোনাৰ জিলিকি আছে এটা জিলিকনি এটা আহি আছে একদম যেন একদম মুকুতা গতে লাগিছে একদম মুকুতা যেন ওলমি আছে প্ৰতিজোপা ঝাও বনত তো তেনেকুৱা লাগিছে যে এইটো ৰ'দৰ চিঙিটো পৰিছে একদম মুকুতা বগা হৈ আছে ঝাও বনখিনি চাওক আৰু কি ধুনীয়া এটা পৰিৱেশ আপোনালোকে ঝাও বন এইখিনি সৰু ঝাও বন দেখিছে আৰু এইটো চাইডে আপোনালোকে চাওক এইটো চাইডে ডাঙৰ ঝাও বনো দেখা পাব আপুনি কিনাৰত এইটো চাপৰি হয় এইটুকুৰা এই আগত আছে মঠাইটো আঁতৰত আছে আৰু এই বুঢ়ীদিহিং এইডোখৰ বহুত যথেষ্ট ডাঙৰ হয় এই ঠাইডোখৰ আৰু গোটেই বালি হৈ গৈছে এই ঠাইডোখৰ চাওক আৰু এইটো আপুনি আৰু অলপ আগতে আছে অলপ আগত গ'লে আপোনালোকে পাব দেখিবলৈ গাভৰু দলং যিখন গাভৰু দলং যথেষ্ট সুন্দৰ হয় আৰু এই ঠাইডোখৰত বহুত দূৰ দূৰণিৰ পৰা পিকনিক খাবলৈও মানুহ আহে আৰু যিহেতু এতিয়া জানুৱাৰী মাহ আৰম্ভ হ'ব তো জানুৱাৰী মাহত যথেষ্ট মানুহৰ ভিৰ হয় এই ঠাইডোখৰত পিকনিক খাবৰ কাৰণে তো এতিয়াও যথেষ্ট এতিয়া হোৱা নাই এতিয়ালৈকে কিন্তু ডিচেম্বৰৰ পৰা আৰম্ভ হৈ যাব এই ঠাইডোখৰত পিকনিক খাবৰ কাৰণে যথেষ্ট মানুহ সমাগম হয় আৰু এই ঠাইডোখৰত আপোনালোকে যথেষ্ট পৰিভ্ৰমী চৰাইও দেখা পাব শেৱালি হাঁহ আৰু হালধীয়া ৰঙৰ চৰাই কিছুমানো ইয়াত পৰি থকা দেখিছোঁ মানে বহুত ধুনীয়া এটা পৰিৱেশ Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on wastelands through the highways, and on. আমি এতিয়া বৰ্তমান পানীৰ লগত আমি খেলা কৰি আছোঁ এয়া চাওক পানী বহুত ঠাণ্ডা একদম এতিয়া আমি গা ধুব লাগিব অলপ পাছত আৰু কিমান এটা ধুনীয়া লাগিছে মানে ইয়াৰ পৰিৱেশটো একদম ইয়াৰ ফ্ৰেছ হাৱা মাৰিছে একদম ৰাতিপুৱা টাইম হয় বহুত ধুনীয়া লাগিছে এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল নাপাবও পাৰে নদীৰ লগত খেলা কৰা বা নদীত গা ধুবলৈ যোৱা বা নদী দেখি কিছুমান মানুহে ভালো নাপাব পাৰে কিন্তু কিছুমান মানুহে কিন্তু বহুত ভাল পায় যিহেতু আপোনাৰ নদী পানীৰ লগত খেল কৰি ভাল পায় নদীৰ পানীত গা ধুই ভাল পায় কিছুমান নদী চাইও ভাল পায় তো তেনেকুৱা মানুহে এই ভিডিঅ'টো চাই বহুত ভাল পাব কিন্তু যিসকল কিছুমান মানুহে কিন্তু এনেকুৱা ভিডিঅ' চাই ভাল নাপাবও পাৰে ধৰক নদী পানী ভাল নাপাবও পাৰে বা নদীৰ পৰিৱেশটো ভাল নাপাবও পাৰে তেনেকুৱা মানুহ টাউনত থাকি বেছি ভাল পায় কিন্তু মোৰ এটা কথা মই খালি মানে কি নদীৰ লগত থাকি ভাল পাওঁ নদী পানী ভাল পাওঁ নদীৰ পৰিৱেশটো ভাল পাওঁ ইয়াৰ ওচৰে পাজৰে থকা মানুহবোৰকো মই বহুত ভাল পাওঁ তো তেনেকুৱা পৰিৱেশ মই বহুত ভাল পাওঁ তো সেইকাৰণে মই আপোনালোকক আজি মই এই বুঢ়ীদিহিং নদীখন আপোনালোকক দেখাইছোঁ আৰু বুঢ়ীদিহিং নদীত মই এতিয়া গা ধুম এতিয়া আৰু আপোনালোকক এটা ধুনীয়া ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে
এই ভিডিঅ'টো চাই যথেষ্ট ভাল পাব আৰু মই আপোনালোকক দেখাইছোঁ মই ভোগদৈত গা ধুবলৈ গৈছিলোঁ সেইটো ভিডিঅ' আপোনালোকক দেখাইছোঁ আৰু মই ডিমৌ নদীত গা ধুইছিলোঁ ডিমৌ নদীও দেখাইছোঁ তো মই চেষ্টা কৰিম যে আগলৈ আৰু অনাগত দিনত যদি ভগৱানে ভালে কুশলে ৰাখে মই ব্ৰহ্মপুত্ৰত গা ধুবলৈ বুলি যাম বা যি অসমত আৰু বাকী যিবোৰ নদী আছে সেই নদীবোৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম বা সেই নদী দেখাব চেষ্টা কৰিম আপোনালোকক এই চেনেলটোৰ যোগেদি আৰু আপোনালোকে যদি প্ৰথম আহিছে মোৰ চেনেলটো চাবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আগলৈ অহা ভিডিঅ'টো আপোনালোকে আগতে পাই চাবৰ কাৰণে ঠিক আছে আৰু ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব আৰু যদি চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব ভিডিঅ'টো গা ধুই হৈ গ'ল বহুত ধুনীয়াকৈ একদম গা ধুলোঁ বহুত ভাল লাগিলে দিহিং নদীত গা ধুই বহুত ভাল লাগিলে এই বুঢ়ী দিহিঙত গা ধোৱা আমেজেই বেলেগ আৰু যিহেতু ইয়াত গা ধুই আপুনি একদম মনটো শীতল হৈ গৈছে যিহেতু এতিয়া শীত সোমাইছে অলপ ঠাণ্ডা পৰিছে তো ঠাণ্ডা পৰাৰ কাৰণে যথেষ্ট ঠাণ্ডাও পানীখিনি কিন্তু পানী ঠাণ্ডা হ'লেও কি হয় মানুহ মনত যিটো জোচহে মেইন আৰু আপোনালোকক এই তেনেকুৱা ধৰণৰ ভিডিঅ' দিয়া মূল উদ্দেশ্য এইটোৱেই যে আপোনালোকে এই দিহিং নদীখন কেনেকুৱা আপোনালোকৰ আগত মই পৰিচিত কৰি দিব বিচাৰিলোঁ আৰু দিহিং নদীখন চাওক আপোনালোকে যিসকলে দেখিছে তেওঁলোকে ভাল নাপাবও পাৰে ভিডিঅ'টো চাই কিন্তু যিসকলে নাই দেখা দিহিং নদীখনটো চাই লওক কি ধুনীয়া এটা পৰিৱেশ দিহিং নদীখন আৰু চাওক বালিময় হৈ আছে ইয়াত আৰু ধুনীয়াকৈ মাজে মাজে কিছুমান দ্বীপ আছে সৌ আগত দেখিছে আপোনালোকে চাৰিওৰানটো বালি হৈ গৈছে কিন্তু মাজতে একদম গছ বন ঘাঁহনি বনি আছে কিছুমান চৰো আছে সেই দ্বীপৰ দৰে আছে সৰু সৰু দ্বীপ আছে বহুত ধুনীয়া এটা পৰিৱেশ আৰু এই দিহিং নদীক আপোনালোকক পৰিচিত কৰি দিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে আৰু আপোনালোকে এতিয়া মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ ঠিক আছে জয় আই অসম